guys, welcome back to my YouTube channel. To kene asse apunalo. Agor hokole bela je dam puno blog lagaru swagadam jaisu. To aji blog to bahut special karon ase aji diwali kailu ase aji ase sune sune ji manok but mu mote aji. To mane aji diwali to ekebare hukan amar ghorot karon mane amar ghorot kono light fight chai eku logo nai. To mane mo mane puja blog sob mane puja blog kita mane mo video di boli bhabi asilu kitu video to kot gosi golo bisai no pahalo jetia paunte de to puja video sa ki koibo tia raha hise puja hise rahori hasal raha hise puja hise kiman ki hise apolok kiman dekham koksun baro hegana na puja bana he part 2 और part 3 to mane moi দিব বনাই আম সৰি হেগিরা সকে দিয়া নহব এই জনমত অহা জনমত দিম বাও টেনশন লব নালাগে তো গাইস আজি মানে আছে দেৱালী তো দেৱালী গানে আমাৰ ঘৰত কোনো ব্ৰম নাই ব্ৰম নকয় বম কয় বম নাই কোনো লাইট আছে কো নাই কোনো বমো নাই লাইটও নাই হেগানে মই ভাবিছো লাইট কেটামান ইনে দি থওঁ আৰু ইনে বম কেটামান আনিব দিছো বাও যদি আনে ফুটাম আজি আপোনালোকক দেখুৱাম আৰু মানে মই ব্ল্যাক কে ধুনিয়াকে চলি নেচাৰেল এংগাৰ জেংগাৰ বনি ইউ নো নাই কৰাইকো আৰু মানে ৰাখত মানে একো ভাও নিদিলে what is this মোৰ মানে যেটো প্ৰতিভা সময় আছে নহয় কত হেতু মানে আসলে মানে ধৰিবই পৰা নাই হ'ব দিয়ক আপোনালোকে ধৰিব পাইছে গতিকে মোক আগুৱাই নিয়ক যাতে মই ভালকে কিবা এটা কৰিব পাৰো আৰু আপোনালোককো যাতে মই ভালকে কিবা এটা দেখাব পাৰো কি কয় ৰাইস তো গাইস এতিয়া বলক অলপমান ইনে কিবা কিবি ডেকোৰেট কৰো সব ফুলৰ আৱাজ কিবা কিবি আৱাজ শুনিব পাইব আপোনালোকে বলিটো মানে বৰষুণ আছিল তাৰ গবা দেউলি বহুত ভালকে পাতিছিলো আমাকে পুৰা লাইট সাইড লগাই আমুক তামুক কিবা কিবা তেবা মানে কি হল এমা মানে লাইটৰ মানে তেনেকুৱা মানুহ মাতা নাই আৰু মানে যে ৰাখৰি হাসলটো পইছেটো মানে এবিলাক কৈ থাকুতে নাই ধৰ ৰাখত মানে মই গুপি ওলাইছো তেতিয়া মই ব্লগ বনাম সাগে আপোনালোকক দেখুৱাম বাৰু আৰু মই সুমিতা কালি কেটামান ভিডিও বনাও ফটোশুট কম বুলি আপোনালোকে মই ইনষ্টা আইডিটো চাব পাৰিব এন্ড ইউটিউবৰ লাষ্টতে আহে নহয় মই ব্লগ ডিসিনছন ফিক্সিং সং চুই চাউ ইবিলাকত দি নাথাকো অকমান চাইনিজ মাই দিছো দে মানে মই মুখত ইমান কৰি নাহে এইবিলাক বস্তু জানে মই ইংলিশ কেনেকৈ ফাটি দিও তো গাইস এতিয়া মানে অকমান লাইট সাইড লগাও বলক একেলগে মিলি লগ নাই একেৰা আপোনালোকক বেছি চিলো নেকি বলক পিছে ফানিনেছটো কিছুমানে পাগল আমি বুলি ভাবে হেবিলাকৰ কাৰণে কৈছো অৰে ভাই তোৰ প্ৰতিভা কি আছে হেতু দেখুৱা পাছত মোৰ টেলেন্টত তই চকু দিব নালাগে জুনে কৈছো সি গম পাব কাৰণ এজনী মোৰ বেষ্ট ফ্ৰেণ্ডকে কৈছো হেজনী নাগিনতকেও কম নহয় তো বলক লাইটখিনি লগা বহুত কথা কৈছো পাগলৰ দৰে পাগলটো মই আধা দি ਪਰ আধা দি হোৱা নাই হৈ যাম অকমান ডাঙৰ হলে আৰু অলপ ডাঙৰ হলো বলক মানে বিলাক ৰংগলী সংগলী দুটা তিনটা বহুত বনাইছিল বাট এবা মানে তেনেকুৱা বনা হোৱা নাই তো নবনাও নেকি তেয়া লাইট চাই লগাই মানে মই লৰা মই ছোৱালী হেকাৰণে মানে এবিলাক কাম মই কো এবিলাক মানে তেনেকুৱা ধৰ নাই কোনোবে লৰা আছে কৰি দিব আমুক তামুক বুজি পাইছে সাগে মই মানে সব বিলাক কানেকচন কৰি থও আয়া ললৈছো লাইট চাই অকমান লগাম হক মই নাজানো বাস অকমান জানো লা কই পেলা মানে এতিয়া অলমান ওলাইছো এইবিলাক আহি পেলা মানে অকমান দেখুৱাইছো এই মানে অলমান লাষ্ট পাই দে বেয়া নপাবা তো গাইস এতিয়া মানে অকমান দেখুৱাম স্নেহ বন্ধ তো গাইস এবিলাক মানে হেৰি মানে অকমান চাবলৈ আহিছো আপোনালোকে নিশ্চয় শুনিছে সাগে তাত বম ফুটা গৈ আছো বম ফুটা গৈ একে আইফোন ষ্টাডি কৰি মানে পাইছো মই নিজে গৈ আছো ষ্টেজ আছো পূজাৰ দৰে গমলে বহুত ভয় কৰে চিঞৰিলে আপোনাৰ কাণখন ধৰি ৰাখিব যোন আছে মানে লগত তো গাইস তাপা আহিয়ে একদম বম ফুটাবলৈ লাগি গলো চাওকচোন শব্দ কি বম আপোনালোকে আৱাজ শুনি কাণ ফাটি যাব পাৰে কাৰণে মই আপোনালোকক সৰু আৱাজ বম দেখুৱাম দিয়ক হ'ব দিয়ক তো মানে এইখিনি আছিল দেৱালী আৰু মানে এবিলাক ফুটাইছো বহুত মানে এবিলাক আপোনালোকৰ কাণৰ প্ৰবলেম হ'ব কাৰণে মই মানে বেছিকৈ এবিলাক ভিডিঅ'ত কৰা নাই কিন্তু আমাৰ সৰু ঘৰটোৰ মানে সৰু এটা মানে কি বকি আছো পাহৰি দেখিলো অকমান কমেডি যে মই তো মানে অকমান ডেকোৰেশ্যন কৰিছো আপোনালোকক দেখুৱাম মই একদম সংঘটি ধুনীয়াকে বিউটিফুল এডিটিং কৰি তো এতিয়া কেটামান বম ফুটাম চকৰি আৰু জলকীয়া বম ফুটাই হৈ গ'ল অলমোস্ট আৰু নাই এতিয়া আছে অকমান চকৰি টকৰি কিবা কিবি আছে অকমান ফুটাম আপোনালোকক দেখুৱাম এনজয় কৰক ভিডিঅ'টো झांझरों में कंगनों में तेज
এতিয়ালৈকে হোৱা নাই হেল্ল' মাইক টেষ্ট মই এইটো মাইক নহয় লাইটহে অলপমান ফানিটো বহুত ইম্পৰ্টেণ্ট তো গাইজ এতিয়া কেইটামান লগাম বম এতিয়া আপোনালোকে ব্লগটো চাই কেনেকুৱা পায় কমেণ্ট আৰু শ্বেয়াৰ কৰিব এতিয়াই কৈ থৈছোঁ কাৰণ মোৰ চকু লাল লাল হৈ গৈছে আৰু মই কাইলৈ দেৰিকৈ উঠিম কাইলৈও ব্লগ আহিব আপোনালোকে ৰাসৰ ব্লগটো বহুত পাই থাকিব আপোনালোকে কাৰণ ৰাসতটো বেলেগ মজা লাগে বাৰু এতিয়া সেইকেইটা বোমকেইটা জ্বলাওঁ আহক মোক ফাৰ্ষ্টত ঘৰৰ ডেক'ৰেটখিনি আপোনালোকক দেখুৱালোঁ এণ্ড এতিয়া মই সেইকেইটা বোম জ্বলাম আপোনালোকক ধুই চাই দেখুৱাম এইখিনি বম আনিছে একদম পূৰা ফুটাই শেষেই হ'ল মোৰ এইটো কিবা ৰমক জামাক বম বুলি কয় আৰু আছে কেৰুৱা বম কিবাকিবি হ'ব সেয়া মানে ফুটাই অলমষ্ট ডান হ'ল এতিয়া কেইটামান আছে সেইকেইটা দেখুৱাম আপোনালোকক ভাল ভিউ সতি একদম চাই থাকক মই এডিটিং ঠিক আছে এতিয়া গৈ আছোঁ কলগছ জ্বলাবলৈ এডাল চব কি ধুনীয়া লাগে ন গাইজ আপোনালোকক কেনেকুৱা লাগিছে ব্লগটো কমেণ্ট এটা কৰিব দেই তো গাইজ এতিয়া মানে মেগী অকণ খাবলৈ লৈছোঁ মেগী খাই পেলাই শুই থাকিম চাগে কাৰণ মানে দুপৰীয়া যেতিয়া মই ৰিহাৰ্চেল গৈছিলোঁ তেতিয়া অলপমান কিবাকিবি খাইছিলোঁ এতিয়া মোৰ মাতাচি পৰা একেবাৰে পেটলোৱাটো হয়নে নহয় বাই দ্য ৱে বাট চাওক মই মেগীটো আজি বনাইছোঁ নিউ ৰেচিপি চাওক মেগী খাই চাগে শুই থাকিম আৰু মানে এইবিলাক আজি স্পেচিয়েল ইমান তেনেকুৱা নাই মই কৈছোঁ নহয় মেগী খাই পেলাই শুওঁ এতিয়া অলপমান দেৰিকৈ শুই পেলাই আপোনালোকক মই কালি নেক্সট ব্লগত লগ পাই আছোঁ এতিয়া মই ব্লগটো আজি নহ'লে কাইলৈ মানে দি দিম ৰাতিপুৱা আপোনালোকে চাব পাৰিব ব্লগটো কেনেকুৱা পালে কমেণ্ট এটা কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বিলকুল নাপাহৰিব আৰু প্লিজ ইয়াৰ লাইক এটা কৰি দিব হেল্প কৰক তেতিয়া পিছলৈ যদি মই কিবা এটা হওঁ আপোনালোকৰে উইচ পুৰি কৰিম মই সকলোকে কিবা এটা নহয় কিবা এটা গিফ্ট দিমেই যদি মই উন্নতি পথত আগুৱাই যাব পাৰোঁ এণ্ড দেন বহুত ফুটমি কথা ক'লোঁ থেংক ইউ ফৰ ৱাচিং যদি বেয়া লাগিছে এটা কমেণ্ট কৰিব ভাল লাগিছে